নমস্কাৰ বন্ধুসকল, বলক মই প্ৰত্যেক মাহে সংগ্ৰহ কৰা 3খন আলোচনীৰ বিষয়ে কওঁ। সেই 3খন আলোচনী মই প্ৰত্যেক মাহতে আনিবলৈ যত্ন কৰোঁ। বিশেষকৈ মই নগাঁৱলৈ গৈ আনিব লগা হয় সেইকেইখন। তেনেহ'লে বলকচোন সেই আলোচনীনো কেইখন কি আপোনালোকৰ লগত আলোচনা কৰোঁ। আপোনালোকে এইকেইখন আলোচনী যদি পঢ়ে তেতিয়াহ'লে নিশ্চয়কৈ সাহিত্যৰ দিশটোত যথেষ্টখিনি আগুৱাই যাব পাৰিব আৰু বহুতখিনি কথাই জানিব। অকল এনেকুৱা নহয় যে আপুনি বৰ্তমান চলি থকা উপন্যাস কেইখন বা মাৰ্কেটত অহা উপন্যাস কেইখনৰ বিষয়ে জানিব বা গ্ৰন্থ বা গল্পৰ বিষয়ে জানিব, তেনেকুৱা নহয়। বিভিন্ন মনোগ্ৰাহী গল্প, উপন্যাস, প্ৰবন্ধ, কবিতাৰ লগতে সকলোখিনি পঢ়িব পাৰে আপোনালোকে। আৰু মই জনামতে ইয়াত আপোনালোকৰ যদি নিজা কোনোবা প্ৰতিভা আছে, আপোনালোকে কবিতা লিখে, ইয়াত বিভিন্ন এড্ৰেছ আছে বা বিভিন্ন প্ৰকাৰে আপোনালোকে এইখিনি তালৈ পঠিয়াব পাৰে আপোনালোকৰ প্ৰতিভাখিনি। তাহলে পলম নকৰি বলকচোন আজি সৰু ভিডিঅ'টোতে মই কি কিনো আলোচনী পঢ়ো আপোনালোকৰ লগত আলোচনা কৰোঁ। সেইকেইখন হৈছে প্ৰকাশ, গৰিয়সী আৰু সাতসৰী। প্ৰকাশৰ কথা যদি প্ৰথমতেই কওঁ, ইয়াৰ মূল্য মাত্ৰ 60 টকা। প্ৰকাশক হৈছে অসম প্ৰকাশন পৰিষদ আৰু ইয়াৰ সম্পাদক হৈছে মিহিৰ দেউৰী, সহযোগী সম্পাদক গীতালী বৰা আৰু সহকাৰী সম্পাদক অৰ্চনা শইকীয়া। ইয়াত আপুনি প্ৰবন্ধ, গল্প, ধাৰাবাহিক উপন্যাস, কবিতা আদি বিভিন্ন অসমীয়া সাহিত্যৰ সোৱাদৰ লগতে আপোনালোকৰ প্ৰয়োজনীয় বহুখিনি কথাই আপোনালোকে শিকিবলৈ পাব। তাৰ পিছৰখন হৈছে গৰিয়সী, মূল্য 30 টকা। সম্পাদক হৈছে ইয়াৰ ডক্টৰ ৰীতা চৌধুৰী আৰু সাহিত্য প্ৰকাশৰ পৰা প্ৰকাশ কৰা হয়। এইখন এখন মাহেকীয়া উপন্যাস যিখনত অনুবাদ, গল্প, ধাৰাবাহিক উপন্যাস, ইতিবাচক আলোচনা বা সাহিত্য আলোচনা, গল্প, গ্ৰন্থ আলোচনা, নিবন্ধ, বিজ্ঞান জগত, কবিতা, অনুবাদ কবিতা আদি গোটেইখিনি ইয়াত পোৱা যায়। তাৰ পাছৰখন হৈছে সাতসৰী। ইয়াৰ মূল্য হৈছে 40 টকা। ইয়াৰ সম্পাদক হৈছে অনুৰাধা শৰ্মা পূজাৰী, কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য আৰু সহকাৰী সম্পাদক অপু ভট্টাচাৰ্য। ইয়াতো আপোনালোকে ধাৰাবাহিক লেখাসমূহেই খুব ধুনীয়াকৈ পাব। অসমীয়া গ্ৰন্থ জগত ধাৰাবাহিক উপন্যাস। আপোনালোকে কোনোবাখন কিনিছেনে মোক জনাবলৈ নাপাহৰিব।